পৰিৱেশটো চাই কিনে সঁচাকৈ দুখ লাগিছে। মানে ইয়াৰ পৰা সদায় আমি অহা যোৱা কৰিছিলোঁ আৰু সোণাই পাম চাইডে তাতে কোৱালি চলি আছে বোলে, আৰু কোৱালিৰ কাৰণে তাত কোৱালি খানা কৰাৰ কাৰণে ইয়াত মানে বহুত স্পীড কাৰেণ্ট স্পীডত মানে ইয়াত পানীটো পৰি যায়, পৰাৰ কাৰণে এয়া সেনেকৈ অৱস্থা হৈ গৈছে। আমাৰ চাৰিদুৱাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে এবাৰ ৰামুঘাটলৈ ওলাই কিনি ইনকুৱাৰী কৰি চাব। আমাৰ ইয়াৰ পৰিস্থিতি হৈছে তাত কোৱালি কাম কৰাৰ কাৰণে এনে পৰিস্থিতি হৈছে। আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে তাত এবাৰ ইনকুৱাৰী কৰিবলৈ যাব, তাত কোৱালি কাম চলি আছে নাই। মই শুনিব পাইছোঁ তাত এতিয়ালৈকে মানে কোৱালি কাম চলি আছে। আৰু চাৰিদুৱাৰ আৰক্ষী চকী আপোনালোককো বিনম্ৰ অনুৰোধ, আপোনালোকে অলপমান আমাৰ এইখন জেগাখন অলপ নজৰ দিব। আৰু তাত কোৱালি কাম কৰি আছে, কোৱালি যোনে চলাইছে, আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে এবাৰ এইটো আৰ্মি কেম্পৰ ওচৰত আহি কিনি চাই ল'ব কেনেধৰণৰ পৰিস্থিতি হৈছে। এবাৰ এইটো চাই কিনি আপোনালোকে কোৱালি কামটো আগবঢ়াই নিবনে নে বন্ধ কৰিব, আপোনালোকে নিজে ডিচাইড কৰিব। আৰু মানে চৰকাৰৰ ফালৰ পৰাও মানে কামবোৰ চেংচন হৈছে, কিন্তু অতি শীঘ্ৰে আপোনালোকে কামবোৰ আগবঢ়াওক। আৰু পুৰণি বৰদিকৰাই এণ্ড চিকম ছেকেণ্ড মাজুলী বুলি কওঁ আমি। সেয়া হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি এনেই আমাৰ আৰ্মি কেম্প চাইডে ওলাই আহিলোঁ, আৰু আৰ্মি কেম্প চাইডে ইমানেই গৰাখনীয়া হৈছে ইয়াতে। যোৱাবাৰ নহয়, সেইদিনা মই ৰোৱনী লগাব যাওঁতে যে কি হয় গা ধোৱাত ভিডিঅ' দিছিলোঁ, এইটো লোকেশ্যন মানে এইটো জেগাটোত ঠাইটো নাই। আৰু এতিয়া মানে আজি আহিছোঁ, সেইটো সময়ৰ পৰা আজি আহিছোঁ, মানে আচৰিত ইমান মানে গৰাখনীয়া শেষ কৰি দিছে। অ' মাই গড, আপোনালোকক দেখুৱাওঁ। আৰু এতিয়া মানে দেউতাক বিচাৰি আছোঁ, মানে দেউতাক ঘৰত লাগে, আৰু মানে মোবাইল নাই লোৱাই, সেইটো কাৰণে বিচাৰিব আহিছোঁ ইয়াত। এয়া গাইজ চাব পাৰে জীয়ামূৰী নদী, আৰু এইয়া চিকম যোৱা নাওখন, নতুন নাও দিছে কেইদিনমানৰ আগতে। এয়া চাব পাৰে, ডাঙৰ এইবাৰ নাওখন ডাঙৰ, এয়া ধুনীয়া আছে। আৰু বহুত দিনৰ বাৰিষা মাহৰ পৰা আজিহে আহিছোঁ মই ইয়াতে, মানে অহাই নহয়, মানে ওচৰে হয় আমাৰ ঘৰৰ পৰানো কিমান হয়, 1 কিলোমিটাৰ মাত্ৰ হ'ব নেকি, কিন্তু মই এনেকৈ অহা নহয়। চাব পাৰে পৰিৱেশ ইমান ধুনীয়া। দেউতাক বিচাৰিবলৈ আহিছিলোঁ, জাল মাৰিব আহিছে নেকি বুলি, কিন্তু দেউতা নাই ইয়াতো, ক'ত বা গ'ল, মোবাইলো নাই লৈ যোৱা। মানে ডাঙৰ আছে, বহুত ডাঙৰ, আগতকৈ বহুত ডাঙৰ, মানে আগতো বহুত বেয়া হৈ থাকিছিলে। বাৰিষা মাহত আমি ইয়াৰ পৰা যাওঁ ৰোৱনী লগাবৰ কাৰণে এইটো চাইডে, কিন্তু মানে কেতিয়াবা নাও বেয়া হৈ থাকে, বহুত বেছি প্ৰব্লেম হয়। গাইজ সেয়া আমি ঘূৰি আছোঁ, দেউতা নাই। আৰু ফাৰ্ষ্ট টাইম এইটো চাইডত সোমাইছোঁ মই, মানে আৰ্মি কেম্পত এনেকৈ এলাউড নহয় ন, সেইটো কাৰণে আজি ফাৰ্ষ্ট টাইম এইটো চাইডে সোমাইছোঁ। নহ'লে বাহিৰৰ চাইডে ৰাস্তা আছিলে এইটো চাইডে, কিন্তু চব মানে পানীয়ে খাই দিলে ৰাস্তা। আপোনালোকক দেখুৱাম, মই সেইদিনাখন যে বাৰিষা মাহত গা ধুইছিলোঁ, বহুত বেছি ভিউজ চাইছিলে এইটো ভিডিঅ'ত, কিন্তু এতিয়া মানে অৱস্থা কেনেকৈ আছে আপোনালোকে চাব। আৰু চাই কিনি বহুত বেছি দুখ লাগিছে, মানে আহিব পৰা নাছিলোঁ, সকলোৱে কেইদিনমানৰ আগতে চাবলৈ গৈছিলে, কিন্তু মোৰ মানে বহুত মানে অহাই নহয় ইয়ালৈকে, সেইটো কাৰণে মানে কি ক'ম আৰু, চাব আপোনালোকে দেই। এয়া চাব পাৰে গাইজ, সেইটোৰ পৰা মানে ৰাস্তা, এইফালে নাও আছিলে ন, এইটো নাওটো ইয়াৰ পৰা গৈছিলে, আৰু ইয়াতে গছ এটা আছিলে, আৰু সেয়া এইটো ৰাস্তা আছিলে আমি য'ত নেকি অহা যোৱা কৰিছিলোঁ। আৰু এইফালে চাব পাৰে, এইখন মাজতে মানে আমি গা ধুইছিলোঁ, আৰু ইফালে বেলগছ আছিলে যে, ইফালে চাব পাৰে কিমান মানে পানীয়ে মানে খাই দিলে। আৰু চব মাটি আছিলে 2-3 বছৰ আগতে, মানে পুৰা মাটি আছিলে। আমাৰ মাটি এই ভিতৰত আছে, কিন্তু এতিয়া মানে খেতি কৰিব নোৱাৰা অৱস্থা হৈ গৈছে। আমাৰ মাটিটো এতিয়ালৈকে যোৱা নাই, এই শিমলু গছ এটা আছে যে তাতে আছে, কিন্তু এই গৰাখহনীয়াৰ কাৰণে, বানপানীৰ কাৰণে আমাৰ মাটি এনেই পৰি আছে। এইবাৰ মানে 5-6 বছৰমান হৈছে আৰু খেতি কৰিব পৰা নাই। এইফালে চাব পাৰি ইমান মানে পানী বঢ়াইছে নহয়। এয়া গাইজ, সেইটো পৰিৱেশটো চাই কিনে সঁচাকৈ দুখ লাগিছে। মানে ইয়াৰ পৰা সদায় আমি অহা যোৱা কৰিছিলোঁ, আৰু এইটো মানে ইয়াৰ কাৰণটো কি হৈছে জানো গাইজ, ইয়াতে মানে এইফালে ৰামাঘাট বুলি কয় নেকি, এই সোণাই পাম চাইডে
তাতে কোৱালি চলি আছে বোলে আৰু কোৱালিৰ কাৰণে তাত কোৱালি খানা কৰাৰ কাৰণে ইয়াত মানে বহুত স্পীড কাৰেণ্ট স্পীডত মানে ইয়াত পানীটো পৰি যায় পৰাৰ কাৰণে এয়া সেনেকৈ অৱস্থা হৈ গৈছে আৰু আপোনালোকক মই যোনে তাত কোৱালি কাম কৰি আছে কোৱালি যোনে চলাইছে আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকে এবাৰ এইটো আৰ্মি কেম্পৰ ওচৰত আহি কিনি চাই ল'ব কেনেধৰণৰ পৰিস্থিতি হৈছে এবাৰ এইটো চাই কিনি আপোনালোকে কোৱালি কামটো আগবঢ়াই নিবনে না বন্ধ কৰিব আপোনালোকে নিজে ডিচাইড কৰিব আৰু এনেকৈ হৈ থাকিলে বেছি দিন নাই আৰু আমাৰ বালিগাঁওখন ডুবি যাব আৰু আমাৰ বালিগাঁও বুলিয়ে নহয় এখন মানে আমাৰ এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰঙাপাৰা সমষ্টি পৰে ইয়াত আৰু ৰঙাপাৰা সমষ্টি পৰে আৰু ৰঙাপাৰা সমষ্টিয়ে পৰে আৰু চিলনী গাঁও পঞ্চায়ত আৰু ৰঙাজান গাঁও পঞ্চায়ত ইয়াতে আছে বহুত মানে কি ক'ম আৰু দুখ লাগিছে আৰু বেছি দিন নাই আৰু এই আৰ্মি কেম্পটো গ'লেইনো কিমান গৈছে বুলিয়ে ক'ব পাৰি আৰু এইফালে চাব পাৰে ডাঙৰ এইখন মানে আৰ্মি কেম্পৰ ওচৰৰ পৰা গৈছে আৰু শুনিছোঁ ইয়াত মানে চৰকাৰৰ ফালৰ পৰাও মানে কামবোৰ চেংচন হৈছে বুলি আৰু অসম চৰকাৰক মানে ধন্যবাদো জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান সোনকালে কামবোৰ চেংচন হৈছে কিন্তু অতি শীঘ্ৰে আপোনালোকে কামবোৰ আগবঢ়াওক আৰু মানে ইমান দেৰি হ'লে মানে বহুত বেছি প্ৰব্লেম হৈ যাব আমাৰ কাৰণে আমাৰ এইখন চুবুৰীৰ কাৰণে এইখন এৰিয়াৰ কাৰণে বহুত বেছি মানে দুখদায়ক সেই মানে পৰিৱেশটো আৰু আপোনালোকে সোনকালে চেংচন হৈছে বুলি শুনিছোঁ মই কাৰোবাৰ পৰা শুনিছোঁ কিন্তু আপোনালোকে সোনকালে কামবোৰ ষ্টাৰ্ট কৰক সোনকালে এইবোৰ ৰখাবলৈ চেষ্টা কৰক এয়া যেনেকৈ হ'লেও বা আপোনালোকে মানে ৰখাবলৈ চেষ্টা কৰক আৰু যোনে কাম লয় এইটো কাম লয় আপোনাক যোনে এইটো ঠিকাদাৰ হিচাপে ল'ব আপোনাক মানে বিনম্ৰ অনুৰোধ আপোনালোকে ভালকৈ যোনে কামবোৰ মানে ল'ব ঠিকা হিচাপে ল'ব যোনে কাম কৰে সেইটো মানে ভালদৰে কামবোৰ কৰিব কিন্তু গাফিলতি নকৰিব কাৰণ এইটো অকল মানে গাফিলতি কৰিলেই আমাৰ কাৰণে বহুত বেছিয়ে বেয়া কাৰণ অসম চৰকাৰেতো মানে স্কিমবোৰ ওলাই দিছে ন সেইটো স্কিমটো লৈ কিনি যে এইটো অকল মানে ফটো মাৰি অলপমান কাম কৰি দেখাই দিলে নহ'ব কাৰণ এইটো স্কিমটো পাইছে যদি আপোনালোকে ভালদৰে কামটো কৰি দেখুৱাব লাগিব কাৰণ এইটো প্ৰব্লেমটো ছল্ভ কৰিব লাগিব আৰু গাইজ কি ক'ম বহুত বেছি দুখ লাগিছে চাই কিনি আৰু ইয়াৰ পৰিৱেশ আৰু আপুনি মানে যোনে ৰামাঘাট বুলি কয় ৰামাঘাট বুলি কয় ইফালে সোণাখাম ছাইডে পাৰ হৈ কিনি তাত মানে গাঁত এখন আছে তাতে বোলে কোৱালি কাম চলি আছে আপোনাক যোনে কোৱালি কাম কৰি আছে এইটো ভিডিঅ'টো চাইছে আপুনি প্লিজ এবাৰ এই আৰ্মি কেম্পৰ ছাইডে আহি কিনি চাই ল'ব মজুৱা আৰ্মি কেম্পটো চাই ল'ব কেনেধৰণে পৰিস্থিতি হৈ আছে আৰু আপোনালোকৰ মানে আগৰ পৰাই কোৱালি কাম চলি আছিলে তাতে আৰু কোৱালি কামৰ কাৰণে তাত কোৱালি বালি খন্দা কাম কৰাৰ কাৰণে ইয়াত মানে বহুত স্পীডকৈ পানীবোৰ অহাৰ কাৰণে এনেকৈ পৰিস্থিতি হৈছিলে নহ'লে 5 বছৰ আগত বহুত ভাল আছিলে ইয়াত মানে যিমানে যিয়ে নহওক মানে 5 বছৰ 6 বছৰ আগত মানে খেতি কৰিব পৰা অৱস্থা হৈছিল কিন্তু ইয়াত এতিয়া কোনো ধৰণৰ খেতি কৰিব পৰা অৱস্থাত নাই সেয়া চাব পাৰে আৰু ইফালে মাজত যে বালি এখন আছে তাৰ পৰা মানে খেতি কৰা মাটি আছিলে আমি নিজ চকুৰে চাইছোঁ আমি খেতি কৰিছোঁ আমি ইয়াতে আমাৰ ঢেৰ মাটি আছে ইয়াত মানে 500,000 বিঘাৰ ওপৰত মানে ইয়াতে খেতি মাটি সোমাই আছে আৰু ইয়াৰ পৰা গৈ চিধা তাৰ পৰা এইফালেলৈকে খেতি মাটি আছিলে আৰু এইফালে খঙুৱা বন ফুলি আছে নহয় এতিয়া খঙুৱা বন আছে আৰু খঙুৱা বনৰ বাগান নিচিনা হৈ গ'ল তাতে খেতি কৰা মাটি আছিলে বহুত ধুনীয়া খেতি কৰিছিলে আৰু এনেকৈ হৈ থাকিলে আমাৰ বালিগাঁওবাসীয়ে আমাৰ এইখন চুবুৰীয়ে ভিক্ষাৰী হ'বলৈ বেছি দিন নাই আৰু কাৰণ এইখন মাটি নথকাৰ কাৰণে মানে বহু পৰিয়ালে এতিয়া চাউল কিনি খাবলগীয়া হৈছে ইয়াতে মানে বহু পৰিয়ালৰ মানে মাটি আছিলে খেতি মাটি আছিলে একো মাটি নোহোৱাৰ কাৰণে সঁচাই কৈছোঁ নহয় বহু পৰিয়ালে এতিয়া মানে ভুক্তভোগী মাটি নথকাৰ কাৰণে খেতি কৰিব পৰা নোহোৱাৰ কাৰণে চাউল কিনি খাই আছে আমাৰ গাঁওখনৰ মানে ঢেৰ আছিলে ইয়াতে বেছি আছিলে মাটি মিচিং আমাৰ বালিগাঁৱৰ সোমাই গ'লে মানে পানী সোমাই যাব আমাৰ গাঁও ফালে তো আপোনালোকে বিনম্ৰ অনুৰোধ যোনে কামটো লয় গাফিলতি নকৰিব ভালকৈ কৰিবলৈ চেষ্টা কৰিব আৰু যোনে কোৱালি কাম কৰি আছে ইফালে 3 কিলোমিটাৰমান আগত আছে এই গাঁতটো আপোনালোকে যোনে কৰি আছে আপোনালোকে 2-3 টকা পইচাৰ কাৰণে নিজৰ পৰিয়াল চলাবৰ কাৰণে যোনে আপোনালোকে কোৱালি কামবোৰ কৰি আছে আপোনালোকক অনুৰোধ এই কামবোৰ বন্ধ কৰক বেলেগ কামো আছে কৰি খাবৰ কাৰণে অকল বালি বিক্ৰী কৰিয়ে শিল বিক্ৰী কৰিয়ে ঘৰখন চলিব এয়া নহয় বহুত কাম আছে বহুত কাম কৰি আপোনাৰ পৰিয়ালটিক চলাব পাৰিব আপুনি শিল বিক্ৰী কৰি কেতিয়াও ধনী হ'ব নোৱাৰে কেতিয়াও মানে ডাঙৰ ঘৰ সাজিব নোৱাৰে কাৰণ আপুনি এই পৰিস্থিতিটো আনক দুখ দি কিনে আনক কষ্ট কৰি কেতিয়া আপুনি সুখত থাকিব নোৱাৰে সেইটো কাৰণে আপোনাক অনুৰোধ আপুনি এইবোৰ কাম বন্ধ কৰক যোনে চলাই আছে
আমি শুনিব পাইছোঁ তাত চলি আছে কোৱালি কাম বুলি, সেইটো কাৰণে মই কৈছোঁ। এয়া চাব পাৰে, এয়া বহুত বেছি বেয়া পৰিস্থিতি ইয়াত, আপোনালোকক দেখুৱাই দিম। চাব পাৰে ইয়াত মানে বহুত ডাঙৰ গছ এখন আছিলে, এইফালে এইটোত গছ এখন আছিলে, মানে ইফালে নাও, মানে যোনটো নাও এতিয়া মই অলপ আগত দেখাইছোঁ, ইয়াতে আমি নাও অহা যোৱা কৰিছিলোঁ ইফালে চিকম গাঁওখন পাৰ হ'বলৈ। আৰু ইফালে চাব পাৰে কেনেকৈ ইয়াৰ পৰা পাৰ হ'ব, ইমান কাৰেণ্ট স্পীডত পানী গৈ আছে, ইফালে চাব পাৰে। আৰু এয়া মানে ইমানে বেয়া পৰিস্থিতি সঁচাই কৈছোঁ ন। আৰু ৰামু ঘাট বুলি কওঁতে এইখনতে মানে তাত আছে এই ঘাট, ইফালে এইটো চাইডে আছে, ইয়াৰ পৰা কমচে কম 3 কিলোমিটাৰ হ'ব নেকি। সোণাইপাম ওচৰ হয়, মানে সোণাইপাম কিবা এখন এৰিয়াতে ৰামু ঘাট বুলি কয়। আৰু আপোনালোকক বিনম্ৰ অনুৰোধ এইবোৰ কাম নকৰিব সেয়া। আৰু আমাৰ চাৰিদুৱাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে এবাৰ ৰামু ঘাটলৈ ওলাই কিনি ইনকুৱাৰী কৰি চাব। আমাৰ ইয়াৰ পৰিস্থিতি হৈছে তাত কোৱালি কাম কৰাৰ কাৰণে এনে পৰিস্থিতি হৈছে। আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে তাত এবাৰ ইনকুৱাৰী কৰিবলৈ যাব, তাত কোৱালি কাম চলি আছে নাই। মই শুনিব পাইছোঁ, আমি শুনিব পাইছোঁ তাত এতিয়ালৈকে মানে কোৱালি কাম চলি আছে। আৰু চাৰিদুৱাৰ আৰক্ষী চকী আপোনালোককো বিনম্ৰ অনুৰোধ, আপোনালোকে অলপমান আমাৰ এইখন জেগাখন অলপ নজৰ দিব। আৰু ইফালে কোৱালি কাম ইফালে চলি আছে বুলি আপোনালোকক বিনম্ৰ অনুৰোধ, এবাৰ গৈ কিনি ইনকুৱাৰী কৰি দিব। কাৰণ ইয়াৰ পৰিস্থিতি এই মানে অৱস্থা পৰিস্থিতি মানে কোৱালি কাম কৰাৰ কাৰণে হৈছে, নহ'লে আগত 5-6 বছৰ আগত এনেকৈ নাছিলে, বহুত ধুনীয়া খেতি মাটি আছিলে। ঠাইখিনি সঁচাই দুখ লাগিছে গাইজ, আৰু বহুত বেছি দুখ লাগিছে। আৰু গাইজ কিনো ক'ম, আপোনাক বিনম্ৰ অনুৰোধ, যোনে কোৱালি কাম কৰিছে আপুনি এইবোৰ কাম নকৰিব, বন্ধ কৰক। আৰু গাইজ এয়াই আছিলে মোৰ আজিৰ ভিডিঅ'। আৰু গাইজ যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আমাৰ এই এৰিয়াৰ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। কাৰণ ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে মানুহে দেখিব, যোনে কোৱালি কাম কৰি আছে নিজে দেখি কিনি অলপমান দুখ হয় বা চাই কিনি পৰিস্থিতিটো চাই কিনি অলপমান ভাবিবলৈ বাধ্য হয় বা। তো আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। নিজৰ পেজ যিমানখিনি চাইছে নিজৰ পেজত, মানে নিজৰ একাউণ্টত, নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। কাৰণ এইটো মই শ্বেয়াৰ কৰিবৰ কাৰণে মই নিজৰ ফাইদাৰ কাৰণে, মোৰ নিজৰ ভিউজৰ কাৰণে কোৱা নাই, মই নিজৰ এই পৰিস্থিতিটো চাই কিনিয়ে মই কৈছোঁ, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু অতি সোনকালে কামবোৰ ষ্টাৰ্ট কৰাৰ পৰা স্কিম আহিছে বুলি শুনিছোঁ। তো অতি সোনকালে আপোনালোকে ভালদৰে কামবোৰ ষ্টাৰ্ট কৰক। যোনে কাম কৰিব গাফিলতি নকৰিব, ভালদৰে কামটো কৰিব, কাৰণ এই সমস্যাৰ পৰা আমাক দূৰত ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো আপোনালোকে যি আপোনালোকৰ মন্তব্য, মনত যি ভাবিছে কমেণ্ট এটা কৰি দিব সেই ভিডিঅ'ৰ তলত কমেণ্টত। সেয়াই আছিলে ভিডিঅ'। তো বাই বাই।